পূৰ্ণিমাৰ বিবাহ ২০ বছৰ বয়সতে তাইতকৈ ১০ বছৰ ডাঙৰ ৰঞ্জনৰ লগত হৈছিল। ৰঞ্জনে এই বয়সৰ ব্যৱধানক লৈ সহজ হৈ থাকিব পৰা নাছিল, কাৰণ পূৰ্ণিমা বৰ ধুনীয়া আৰু সৰু আছিল, আৰু তাইৰ আগত ৰঞ্জন যেন কলা ডাৱৰ হৈ পৰিছিল। পূৰ্ণিমাৰ দেউতাকে মাথো ৰঞ্জনৰ চৰকাৰী চাকৰি দেখা পাই পূৰ্ণিমাৰ বিবাহ ৰঞ্জনৰ লগত দিছিল। ৰঞ্জনে প্ৰতিটো কথাতে সন্দেহ কৰিছিল আৰু পূৰ্ণিমাক ক'তোৱে অকলে যাবলৈ নিদিছিল। এইবোৰ কথা লৈয়ে প্ৰতিদিন ৰঞ্জনে পূৰ্ণিমাৰ লগত কাজিয়া কৰিছিল, কিন্তু পূৰ্ণিমা বহুত বুজি পোৱা ছোৱালী আছিল। তাই সকলোবোৰ সহ্য কৰি গৈছিল। চাওঁতে চাওঁতে ৰঞ্জন আৰু পূৰ্ণিমাৰ বিবাহ ২৫ বছৰ হ'ল। এতিয়া সিহঁতৰ বিবাহযোগ্য ২২ বছৰীয়া ছোৱালী নেহা আৰু ২০ বছৰীয়া ল'ৰা নিশান্ত আছিল। কিন্তু আজিও পূৰ্ণিমা বহুত ধুনীয়া হৈ আছিল। পূৰ্ণিমাৰ বয়স তেতিয়া ৪৫ বছৰ হৈছিল যদিও তাইক দেখি এনে নালাগিছিল। এনে লাগে যেন তাই ৩০ বছৰৰহে। ৰঞ্জনে এতিয়াও তাইৰ লগত আগৰ দৰে কাজিয়া কৰে। এই কথালৈ নেহা আৰু নিশান্তই আমনি পাইছিল। নেহাৰ খুৰীয়েকে নেহাৰ বাবে এটা ল'ৰা দেখুৱাইছিল, আৰু আজি সেই ল'ৰাটোক লগ কৰিবলৈ ৰঞ্জন সেই ল'ৰাটোৰ ঘৰলৈ গৈছিল। ঘৰলৈ আহিয়েই ৰঞ্জনে পূৰ্ণিমাক মাত দিলে। নেহাই ক'লে, পাপা, মা ঘৰত নাই, বজাৰলৈ গৈছে। ৰঞ্জনে সুধিলে, কিয় গৈছে আৰু কাৰ লগত গৈছে? ৰঞ্জনে প্ৰশ্নৰ পাহাৰ কৰি দিলে। সেই সময়তে পূৰ্ণিমাও আহি পালে। পূৰ্ণিমা আহি পোৱাৰ লগে লগে ৰঞ্জনে সুধিলে, কিয় গৈছিলা আৰু অকলে কিয় গ'লা? আৰু এই নিশান্ত ক'ত? পূৰ্ণিমাই ক'লে, আপুনি পাহৰিলে মানে, নিশান্তই মাক আনিবলৈ ষ্টেচনলৈ গৈছে। আজি মা গাঁৱৰ পৰা আহি আছে আৰু মই মাৰ প্ৰয়োজনীয় কিছুমান বস্তু আনিবলৈ বজাৰলৈ গৈছিলোঁ, ৰঞ্জনে ক'লে। ৰ'ব নোৱাৰিলা মোৰ বাবে অলপ সময়? আৰু নহ'লে নেহাক লগত লৈ যাব পাৰিলা হয়। তেতিয়া পূৰ্ণিমাই ক'লে, নেহাৰ পঢ়িবলগীয়া আছিল, কাইলৈ তাইৰ পৰীক্ষা আছে, আৰু মই ভাবিলোঁ আপোনাৰ আহি পোৱাত পলম হ'ব আৰু তেতিয়ালৈকে দোকান বন্ধ হৈ পৰিব। সেইবাবে মই গ'লোগৈ। ৰঞ্জনে খঙতে কোঠালৈ গ'লগৈ। কিছু সময়ৰ পাছত পূৰ্ণিমা চাহ লৈ কোঠালৈ গ'ল। পূৰ্ণিমাই ক'লে, চাহ লওক। তেতিয়া ৰঞ্জনে জেঙেৰা মাৰি ক'লে, থৈ দিয়া। পূৰ্ণিমাই ক'লে, কিয় ইমান খং কৰিছা? ৰঞ্জনে খঙতে ক'লে, বাদ দিয়া এইবোৰ। তোমাৰ মোৰ লগত বাহিৰলৈ যাবলৈ লাজ লাগে। মই বয়সত তোমাতকৈ ডাঙৰ যে, ক'লা হয়, আৰু এতিয়াতো চুলিও সৰিল। কিয় তুমি মোক তোমাৰ লগত লৈ যাবা? লাজ লাগিব যে। পূৰ্ণিমাই ক'লে, হে হৰি, বন্ধ কৰা। আৰু তেতিয়া পূৰ্ণিমাৰ চকুলো ভৰি আহিল। সেই সময়তে মাক আহিল। নিশান্তই ক'লে, আকৌ আৰম্ভ হৈ গ'ল পাপা? আপোনাৰতো এই কাজিয়া সদায় চলে। মা অলপ বাহিৰলৈ গ'লেই আপুনি কাজিয়া আৰম্ভ কৰি দিয়ে। তেতিয়া ৰঞ্জনে ক'লে, তই নিজৰ দেউতাৰক মুখে মুখে কৈছ? এয়া পূৰ্ণিমাত তুমি বেছিকৈ মুকলিকৈ এৰি দিয়া বাবে হৈছে। চাই লোৱা, মুখে মুখে লাগিছে। নিশান্তই ক'লে, আইতা আহি পালে, আগফালে বহি আছে, সকলোবোৰ শুনি আছে। ৰঞ্জন খঙত বাহিৰলৈ ওলাই আহিল আৰু মাকক ক'লে, কেনে আছা মা? মইতো ঠিকেই আছোঁ, কিন্তু আজিও তই সলনি নহ'লি ন ৰঞ্জন? কিমান বুজালোঁ তোক ৰঞ্জন, কিন্তু বোৱাৰীজনীয়ে সকলো বুজি পায় বাবে সকলোবোৰ সহ্য কৰি থাকে। বাদ দিয়া এইবোৰ। এনেও পূৰ্ণিমাই মূৰটো বেয়া কৰি থৈছে। ভাল সময়তে তুমি আহিছা। নেহাৰ বাবে এটা ল'ৰা চাইছোঁ। ল'ৰাটো বহুত ভাল আৰু চৰকাৰী চাকৰিয়াল। নেহা আৰু পূৰ্ণিমাও আহিল আৰু কথাবোৰ শুনিলে। মাকে সুধিলে, ল'ৰাটোৰ বয়স কিমান? ৰঞ্জনে ক'লে, সিমানে দূৰত্ব যিমান পূৰ্ণিমা আৰু মোৰ মাজত আছে। এই কথা শুনি পূৰ্ণিমা দুখী হৈ পৰিল আৰু ভাবিলে, মোৰ ছোৱালীৰ জীৱন যাতে মোৰ দৰে নহয়। তেতিয়া মাকে ক'লে, তেতিয়াহ'লে এই বিয়া হ'ব নোৱাৰে। ৰঞ্জনে ক'লে, কিয়? কি বেয়া দেখিছা? মাকে খঙতে ক'লে, দেখা পালোঁ মই তোৰ আৰু পূৰ্ণিমাৰ সম্বন্ধক। গোটেই জীৱন তই পূৰ্ণিমাৰ লগত কেনে ব্যৱহাৰ কৰিলি। সেই সময়ততো তোৰ দেউতাৰে মোৰ কথা নুশুনিলে, কিন্তু আজি নহয়। মই মোৰ নেহাৰ বিবাহ একে বয়সৰ বা নেহাতকৈ ৩-৪ বছৰ ডাঙৰ ল'ৰাৰ লগতহে বিয়া দিম। পূৰ্ণিমাৰ দৰে কথা শুনি থাকিব নিদিওঁ মোৰ নাতিনীজনীক। আৰু ৰঞ্জন, তই যদি বুজি নাপাওঁ, মোৰ কথা নুশুন, তেতিয়াহ'লে মই তোৰ ঘৰলৈ আৰু কেতিয়াও নাহোঁ।
ৰঞ্জনে আৰু কি কৰিব? মাকে যিহে ধমক দিলে। মনে মনে নিজৰ কোঠালীলৈ উঠি গ'লগৈ। নেহাই মনে মনে বহুত সুখী হ'ল। কিমান ভাল আইতাক পাইছে তাই। পূৰ্ণিমাই ভাবিলে, মাৰ এই ৰূপ মই কেতিয়াও আগতে দেখা নাছিলোঁ। মাকৰ কথা শুনি পূৰ্ণিমা নিজৰ জীয়েকৰ বাবে নিশ্চিন্ত হৈ পৰিছিল আৰু তাইৰ দুচকুৰে সুখৰ চকুলো বৈ আহিল। আৰু কিছুদিনৰ পাছত আইতাকে নেহাতকৈ ৩-৪ বছৰ ডাঙৰ ল'ৰা এজনৰ লগত নেহাৰ বিয়া দিলে। নেহা আৰু তাইৰ স্বামী বহুত সুখী। কিন্তু ৰঞ্জন আজিও সলনি নহ'ল।